বুধবাৰে ভাৰতীয় জনতা পাৰ্টি কাকপথাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত কাৰ্যকৰ্তা সভাত অসমৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলা তথা গোটসমূহে মাইক্ৰ' ফাইনেন্সৰ ফলত যি সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যা শীঘ্ৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে সমাধান কৰা হ'ব বুলি উল্লেখ কৰে। তদুপৰি উক্ত কাৰ্যসূচীতে কাকপথাৰ খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰক FRU হস্পিটেললৈ উন্নীত কৰাৰ লগতে কাকপথাৰ ৰাজহুৱা খেলপথাৰত প্ৰায় 30 লাখ টকা ব্যয় সাপেক্ষে অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে যুগুত কৰা হৈছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য, তিনিচুকীয়া জিলাত বিভিন্ন দলীয় তথা চৰকাৰী কাৰ্যসূচীলৈ অহা মন্ত্ৰীজনে লাইনা চাহ বাগিচাত নতুনকৈ স্থাপন হ'বলগীয়া হাইস্কুলৰ শুভাৰম্ভ কৰাৰ উপৰিও শদিয়া সমষ্টিৰ অন্তৰ্গত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পূৰ্বৰ তুলনাত শদিয়া সমষ্টি যথেষ্ট উন্নত হোৱা বুলি মত পোষণ কৰাৰ সমান্তৰালভাৱে পূৰ্বৰ বিধায়কজনে কেৱল বহাগ বিহুত কুলিৰ মাত শুনাৰ দৰে অথবা চিনেমাৰ পৰ্দাতহে দেখাৰ দৰে হোৱাৰ পৰিৱৰ্তে বছৰৰ 365টা দিনেই ৰাইজে পোৱা বিধায়ক বিচাৰে বুলি মত পোষণ কৰে। ইয়াত আহিব জগদীশ ভূঞা ডাঙৰীয়া, ইলেকশ্যন হ'লে তেওঁৰ শদিয়ালৈ মনত পৰে, কাকপথাৰলৈ মনত পৰে। কুলি চৰাই যেনেকে বহাগ বিহুত ওলায়, জগদীশ ভূঞাও ইলেকশ্যন হ'লে তেওঁ ওলায়, বাকী সময়ত তেওঁক দেখা নাপায়। আমাক বহাগত অহা চৰাই আমাক নালাগে, শুনিব ভাল বহাগ মাহত, কিন্তু আমাক 5 বছৰ 365 দিন আৰু 24 ঘণ্টা কাম কৰি থকা শক্তিশালী বিধায়কৰহে আমাক প্ৰয়োজন। কাকপথাৰৰ ঐতিহ্যমণ্ডিত ৰাজহুৱা ষ্টেডিয়ামখন সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ আমি চৰকাৰৰ পৰা 30 লাখ টকাৰ সাহায্য আমি আগবঢ়াবলৈ